মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' চাই অধিক কিবা জানিবলগীয়া থাকিলে বা কিবা ৰৈ গ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লেলিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তোমালোকে তাৰ জৰিয়তে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অধ্যায় 10 বৃত্ত পাঠটিৰ পৰা 2018 চনৰ HSLC এক্সামত এটা মাত্ৰ প্ৰশ্ন আহিছিল। এই একমাত্ৰ প্ৰশ্নটো প্ৰশ্ন নং 31। এই প্ৰশ্নটো হ'ল এটা বৃত্তৰ বহিবিন্দু টিৰ পৰা অকেন্দ্ৰীয় বৃত্তলৈ দুডাল স্পৰ্শক টিপি আৰু টিকিউ অংকন কৰা হ'ল। প্ৰমাণ কৰা যে এংগল OPTQ ইজ ইকুৱেল টু টুৱাইচ এংগল OPQ প্ৰমাণ কৰিব লাগে। এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 255 পেজৰ উদাহৰণ 2। এই প্ৰশ্নটোই আমাক ইয়াত দিছে সমাধান কৰিবলৈ। মাৰ্ক আছে 4। এটা বহিবিন্দু টিৰ পৰা অকেন্দ্ৰীয় বৃত্তলৈ টিপি আৰু টিকিউ স্পৰ্শক প্ৰমাণ কৰিব লাগে যে PTQ ইজ ইকুৱেল টু 2 ইনটু এংগল OPQ। ত্ৰিভুজ OPQৰ OP ইজ ইকুৱেল টু OQ, OP ইজ ইকুৱেল টু OQ ইজ ইকুৱেল টু R, মানে একে বৃত্তৰ ব্যাসাৰ্ধ। গতিকে এংগল OPQ ইজ ইকুৱেল টু এংগল OPQP কোন দুটা সমান। এতিয়া ত্ৰিভুজৰ কোন তিনিটাৰ মাপৰ সমষ্টি OPQৰ POQ, এইটো কোণ যোগ এই কোণটো যোগ এই কোণটো কিমান 180 ডিগ্ৰী। এংগল POQ প্লাছ এংগল OPQ, OQP ইজ ইকুৱেল টু OPQ। গতিকে আমি OQP ঠাইত OPQ পাতিলোঁ। এতিয়া দুটা OPQ হ'ল POQ প্লাছ 2 এংগল OPQ ইজ ইকুৱেল টু 180 ডিগ্ৰী। আকৌ এংগল OPT OQT ইজ ইকুৱেল টু 90 ডিগ্ৰী। OPT আৰু ইজ ইকুৱেল টু OQT ইজ ইকুৱেল টু 90 ডিগ্ৰী। কিয়? আমি জানো ব্যাসাৰ্ধ স্পৰ্শকত লম্ব, গতিকে এই দুয়োটা কোণ কিমান হ'ব? এই দুয়োটা কোণে কিমান হ'ব? 90 ডিগ্ৰী। এই দুয়োটা কোণে কিমান? 90 ডিগ্ৰী। এতিয়া আমি OPTQ চতুৰ্ভুজৰ পৰা চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান? 360 ডিগ্ৰী। এংগল POQ প্লাছ এংগল OPT প্লাছ এংগল OQT প্লাছ এংগল PTQ ইজ ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া আমি এই দুটা সোঁফালে লৈ গ'লোঁ, কাৰণ এই দুটাৰ মান আমি জানো। 360 ডিগ্ৰী মাইনাছ এংগল OPT মাইনাছ এংগল OQT মাইনাছ 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী। এইটো 2 নম্বৰ দিলোঁ। 1 আৰু 2ৰ পৰা কি 180 ডিগ্ৰীৰ সমান এই দুটা, 180 ডিগ্ৰীৰ সমান এই দুটা কোণ। গতিকে এই দুটা কোণৰ সৈতে সমান হ'ব। 1 and 2 implies POQ plus angle PTQ is equal to angle POQ plus twice angle OPQ. এতিয়া দুইফালে POQ আছে, দুইফালে angle POQ plus angle POQ দুইফালে আছে। আমি বাদ দি দিলে বা বিয়োগ কৰি দিলে, দুইফালৰ পৰা POQ বা বিয়োগ কৰি দিলে আমি কি পাম? PTQ is equal to 2 into angle OPQ. PTQ is equal to 2 into angle OPQ আমাৰ প্ৰমাণিত হৈ গ'ল। এনেদৰে আমি প্ৰমাণটো কৰি থৈ আহিলে এইটো প্ৰশ্নত থকা সম্পূৰ্ণ 4 নম্বৰ আমি পাই যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।